Hello guys, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু এটো ভিডিও হৈছে যাটো ভিডিওৰ পৰাই কন্টিনিউ কৰা আছিল কিন্তু ভিডিওটো আপোনালোকক শেয়াৰ কৰোতে অকমান টাইম ললে যেহেতু সময় অভাৱ অটত ঘোৰা পোকা তেনেকে চলি আছিল যেহেতু আমি ডিব্ৰুগড় যাম তাৰ কাৰণে সকলো ওলাই মিলি আহিলো ডিব্ৰুগড়লৈ আহি আধা ভাতে পালোহি কিন্তু মাজতে ভিডিওবিলাক ইমান কৰা নাই আৰু ৰাতি যেহেতু আমি আহিছিলো আৰু এবাৰ এখন ট্ৰেইনতে মোৰ মোবাইলটো চুৰ হৈছিল সেইকাৰণে মোবাইল একদম বেগৰ ভিতৰত লক কৰি থৈ দিছিলো এতিয়া ৰাতিপুৱা উলিয়াই লৈছো আৰু সুমন কহিয়ে ট্ৰেইনতে চিনাকি হৈ ললে এওঁলোকৰ লগতে খেলি টাইম পাস কৰি আহিছিল দাদা গ'ল বাই বাই দিয়া দাদা আৰু আমি একে ডাইৰেক্ট বিয়া ঘৰলে বিবাহ ভৱনলৈকে আহিলো আৰু তাতে ৰেডি হৈছো কাৰণ ট্ৰেইনখনে ইমান লেট কৰিলে সেইকাৰণে বেলেগকে হোটেল লবলৈ নোৱাৰিলো কইনাক এবাৰ দেখা দিলো তাৰ পাছতে আহিলো ইয়াৰ পৰিবেশবিলাক চাবলে বাহিৰটো খুব সুন্দৰকে সজাইছিলে ভাল লাগিছিল চাবলে যেহেতু আমাৰ সকলোখিনি গাঁৱৰে সকলোকে লগ পাইও ভাল লাগিল খোৱা বোৱা কৰি ললো বিবাহ ভৱনৰ ফ্ৰণ্টতে এখন ফিল্ড আছিল আৰু সেই ফিল্ডখনতে এহেতে এখন খোজ কাটল কাহিলে ময়ো আহিলো আৰু এটো ভিডিও বেছি দীঘল একো নাই আশা কৰিলো ভিডিওটো চাই ভাল পালে অকণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু ইয়াৰ নেক্সট ভিডিওটো হয়তো মই আজি বা কাইলৈ হয়তো দিব পাৰিম কাৰণ যেহেতু ভিডিও বহুত আছে সময় একেবাৰে কম যেহেতু বিহু আহি পালেহি ফটো কেইখনমানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আজিলৈ আহিছো আকৌ লগ পাম নতুন এটা ভিডিও হৈতে তেতিয়ালৈকে সকলো ভালে থাকিব